আমি পূজা চাবলৈ যাব ওলাইছোঁ পোনপ্ৰথমে আপোনালোকক সকলোকে দুৰ্গা উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি মহানৱমী আমি আজি তেজপুৰলৈ যাব ওলাইছোঁ পূজা চাবলৈ মোৰ ছোৱালী দুজনী আৰু আমাৰ মিষ্টাৰ ইণ্ডিয়া আমাৰ স্নেহা মাইনা আমি আমাৰ হিতেশ্বৰ বাবা লগতে বিকাশ ভাইটি সকলোৱে আমি মিলিজুলি যাব ওলাইছোঁ তো আপোনালোকে চাই থাকিব আমাৰ ভিডিঅ'টি আমি আজি দুৰ্গা পূজাত কি চাবলৈ পাওঁ বা আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিম তো তেনেহ'লে বলক আমাৰ ভিডিঅ'টি উপভোগ কৰোঁ আমি ক'ত আহিছোঁ এইফালে চোৱা পূজা চাবলৈ আহিছোঁ প'ল' ফিল্ডত ন আমি প'ল' ফিল্ডত গৈ আছোঁ আপোনালোকে চাই থাকিব নালাগে ভিতৰত চাই নাচোন जय माता जय माता या देवी शक्ति रूपेण शक्ति या देवी
আমি এতিয়া খাবলৈ ৰৈ আছোঁ। ইয়াতে কুপন ল'ব লগা হৈছে। বহুত দেৰিকৈ আমি ৱেইট কৰিব লগা হ'ল, মানে বহুত মানুহ সেইবাবে আমাৰ দেৰি হ'ল। তো পূজা চালোঁ পলফিলত তেজপুৰৰ। ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, সঁচাকৈ বহুত ভাল লাগিলে। তো ৰাতি পূজা চোৱা মানে খোৱা বোৱাটোৱে মেইন ক'ব লাগিব, কাৰণ আমি খাই বৈ যোৱা হয় বাবে ৰাতিত আমি মাতা ৰাণীক দৰ্শন কৰিবলৈ অলপ অসুবিধা অনুভৱ কৰোঁ ওচৰৰ পৰা। তো দূৰৰ পৰাই সেৱা জনালোঁ, মা দুৰ্গাই যাতে সকলোৰে মংগল কৰক সেইবাবে দূৰৰ পৰাই আমি সেৱা জনালোঁ। এতিয়া খাবলৈ ৱেইট কৰি আছোঁ। এয়া মোৰ ছোৱালী দুয়োজনীও হাতত খাবলৈ কিবা লৈ মানে ৰেডি হৈছে আৰু খাবলৈ। তো খাইছে সিহঁতে, মন ভৰাই পেট ভৰাই খাইছে আৰু। তো এনেকৈ খাই মেলি আহিব লগা হৈছে, কাৰণ ৰাতিখনত গৈছোঁ যিহেতু আমি 10-11টা বজালৈকে আমাৰ থকা প্লেন বনাই গৈছোঁ আমি। তো ঘৰত আহি তেনেকৈ ভাত খোৱাটো নহয় আৰু, হ'লেও ঠাণ্ডা হৈ যায় সেইবাবে আমি বাহিৰতে খুৱাই বৈ আনিছোঁ ইহঁতক। ধুনীয়াকৈ খাই মেলি আকৌ আমি তাৰপৰা বেলেগ এটা পূজাতলীত গ'লোঁ, চালোঁগৈ। বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে তাতে হাতে বনোৱা এনেকৈ বাঁহৰ কাঠি কামেৰে বনোৱা ধুনীয়া জাপি খৰাহী কিবাকিবি দি পাচি খৰাহী এইবোৰৰ লগত ধুনীয়া ডেক'ৰেশ্যন কৰিছে। বহুত ভাল লাগিছে চাই। তাৰপৰাও আমি বেছি সময় নাথাকিলোঁ, তাতো চাই মেলি আমি অলপ সোনকালে ওলালোঁ। তাৰপৰাও ভাল লাগিল, পৰিৱেশটো বহুত ধুনীয়া হৈছে। এইটোৱেই, চাই থাকক আপোনালোকে। আমি শেষলৈকে আপোনালোকক দেখাব চেষ্টা কৰিম, আৰু ধুনীয়া তেনেকৈ ভিডিঅ'বোৰ আমি দেখাব আপোনালোকক চেষ্টা কৰিম। এয়া চাওকচোন, পাচিৰ মাজত বাল্ব এটা ৰাখিছে, কিমান ধুনীয়া দেখিছে, কি সুন্দৰ, মানে গৈ আচৰিত হৈ গৈছোঁ মই। ইমান ধুনীয়া পৰিৱেশ, সঁচাকৈ বহুত ভাল লাগিল। বেছি সময় নাথাকিলোঁ, ইয়াতো থিয় তেনেকৈ মা দুৰ্গাক সেৱাটো ল'লোঁ। লৈ মেলি সোনকালে ওলাই আহিলোঁ, কাৰণ আমি গাড়ী বহুত দূৰত থৈছোঁ, ট্ৰেফিক বহুত, আৰু ৰাস্তাটো খোজকাঢ়ি মানে যোৱাত বহুত মানুহ ভিৰ হৈছে। তো সেইবাবে বহুত দেৰি হৈছে, আমাৰ এটা ঠাইতে বহুত দেৰি হৈছে। ইয়াৰ পৰা আকৌ আমি, কাৰণ ঢেকীয়াজুলিত যোৱা আমি প্লেনিং কৰিছোঁ, সেইবাবে আমাৰ এয়া আহি আমি ঢেকীয়াজুলি পাই গ'লোঁ। ঢেকীয়াজুলি মেলাত সোমালোঁ অলপ, আমাৰ ঢেকীয়াজুলি ব্লকৰে নিচেই কাষত। এয়া মেলাত আমি সোমালোঁ। তো বহুত মানুহ ভিৰ ইয়াতো। অলপ সময় চালোঁ। তাৰপৰা তেজপুৰৰ পৰা আমি 11টামান বজাতহে পাইছোঁহি নেকি, 10:30-11টাত আমি পাইছোঁ। তো সেইবাবে আমি ঢেকীয়াজুলিতো বেছি সময় কৰা নাই, তেনেকৈয়ে ঘূৰি মেলি চাইছোঁ বেছি সময়, আৰু ক'তো তেনেকৈ ৰৈ থকা নাই আৰু খোজকাঢ়িয়ে আছোঁ, তেনেকৈ খোজকাঢ়ি চাইছোঁ। আৰু তাতে মোৰ ছোৱালীকেইজনী আশা এটা কৰিছিলে, মেলাত এই চকৰিত উঠাৰ প্লেনিং কৰিছিলে। মই উঠিব নিদিলোঁ, কাৰণ বহুত ৰিস্কৰ হয়, সকলোৱে উঠিব নোৱাৰে চকৰিত। কাৰণ মোৰ অভিজ্ঞতা আছে, মই আগত উঠিছিলোঁ, সেইবাবে মই চকৰিত উঠিব নিদিলোঁ। তো তেনেকৈ হাঁহি ধেমালিৰে আমি তাৰপৰা ওলালোঁ, খুব সোনকালে ওলাই আহিলোঁ আমি তাৰপৰা। তো বহুত ভাল লাগিল। ঢেকীয়াজুলিতো বহুত মানুহ হৈছে, আমাৰ ঢেকীয়াজুলি নিজৰ স্থানৰ হয়। তো তাত এবাৰ পূজা নাচালে আমাৰ ভাল নালাগে, সেইবাবে ঢেকীয়াজুলিত অলপ টাইম দিলোঁ। ভাল লাগিল, বহুত ভাল লাগিল। তো এইবছৰ আমি এদিনতে ঘূৰিলোঁ, তেজপুৰ ঢেকীয়াজুলি এদিনতে ঘূৰিলোঁ।
এয়াই চাই থাকক। ভাগ্যৰ পৰীক্ষা। আহিলে না নাহিলে? এক ফুটা করে পাই দিলে। মাই গড, ইমান বেয়া ভাগ্য। ঠিক আছে দে। নাই ভিডিঅ' আমি ঢেকীয়াজুলি ফালে চোৱা। এই ঢেকীয়াজুলি ফুটপাথতো আমি খাবলৈ লৈছিলোঁ। শেষত ঘৰত আহিব সময়ত ইমানেই বেয়া খানা, মানে বহুত বেয়া লাগিল। আজি ভাচনি আমাৰ টুটুক লৈ আহিছোঁ। টুটু পেলে চোৱা, টুটু ধুনু ধুনু উঠা, ওপৰে উঠা। বদমাছ। কিমান ভাল পাইছে সি চাই চাই। দিয়া নাই ন মোক কলিজা। দুৰ্গা পূজাত লগ পাইছোঁ আজি ভাচনত। দিন হ'ল ন লগ বহুত দিন মানে বছৰে হৈ গ'ল নেকি? বছৰ হৈ গ'ল, 4-5 বছৰমান হৈ গ'ল। আজি লগ পাইছোঁ ঠেলামাৰাত অহাই হোৱা নাছিলে বাৰু মোৰ। তাইকে অকল নহয় আৰু বহুত লগ পাইছোঁ। দেখাই থাকিম আপোনালোকক, চাই থাকিব আমাৰ ভিডিঅ'টি মানে। তাই গমেই পোৱা নাছিলে আৰু এতিয়াহে গম পাইছে। তাই মোক কৈছেহে, মই গম পোৱা নাছিলোঁ বাৰু। মই এতিয়া গম পাব, চাই থাকিবানে নাই? চাম বাপৰে, কিয় নাচাম। ঠিক আছে। দুৰ্গা মাৰ ঘৰতে মানুহ
ये गाँव हवा बड़ी सुंदर लगे रे लूर लूर हवा चले कोयल कुहू गीत गावे मन अमुंजा लूर लूर हवा चले कोयल कुहू गीत गावे मन अमुंजा अरुणाचल के डीजे लगे এয়াই আছিল আমাৰ দুৰ্গা পূজাৰ দুদিনৰ আমি দুৰ্গা পূজা চোৱাৰ কেনেকৈ উপভোগ কৰিলোঁ এয়াই দেখালোঁ আপোনালোকক এয়া আমাৰ স্মৃতি শেষত আপোনালোকক সকলোলৈ নমস্কাৰ জনাই সকলো বন্ধু বান্ধৱীৰ লগত একেলগ হৈ আমি শেষত হোটেলত সোমাই চাহ খালোঁ চাহ খাই মই এনেকৈ বিদায় লৈ আহিলোঁ তো নমস্কাৰ।